সেই বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হয় বন্ধুসকল, কৃষ্ণসাখী ধাৰাবাহিকখন বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। হয় বন্ধু বান্ধৱীসকল, কৃষ্ণসাখী ধাৰাবাহিকখন আমাৰ সকলোৱে প্ৰিয় হৈ পৰিছে। বন্ধুসকল, কৃষ্ণ যে নাইকিয়া হৈ আছিল, এতিয়া কৃষ্ণক বিচাৰি পাব। হয় বন্ধুসকল, কৃষ্ণক সঁচাকৈ বিচাৰি পাব। এইটো আমি অহা খণ্ডত দেখিবলৈ নাপাওঁ, কাৰণ আহিব লগা খণ্ডত আমি এই দেখা পাম যে সাক্ষীয়ে ৰাস্তাৰে খোজকাঢ়ি থাকোঁতে কৃষ্ণক বিচাৰি গৈ থাকে। তেতিয়াই সাক্ষীয়ে এখন দোকানত কৃষ্ণক দেখা পাব আৰু কৃষ্ণক ঘৰলৈ লৈ আহিব। কিন্তু কৃষ্ণই সাক্ষীৰ লগত ঘৰলৈ আহিবলৈ নোখোজে। কৃষ্ণই বগা পাঞ্জাবী এটা পিন্ধি দোকানত থাকোঁতে সাক্ষীয়ে লগ পায়, কিন্তু সাক্ষীৰ লগত কৃষ্ণ নাহে। এতিয়া সাক্ষীয়ে কেনেদৰে কৃষ্ণক আনিব, আপোনালোকে আহি থকা খণ্ডত চাব লাগিব। কোনে কোনে কৃষ্ণক ঘৰলৈ অহাটো বিচাৰে প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিও নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহে মই আহিব লগা ভিডিঅ'সমূহ পাই থাকিব।